আমাৰ দখি ন তাত যদি লগাব লৈছোঁ এয়া প্ৰতিডালকে 10টা ববিন আছে যিহেতু প্ৰতিডাল এনেকৈ গাঁঠি দি ল'ম দুটা দুটাকৈ এয়া এটা দিলোঁ বাকীকেইটাও দিম এতিয়া প্ৰথম পাকটো মাৰিছোঁ এনেকৈ এটা দি এনেকৈ এয়া দেখিছোঁ নহয় এয়া তুমি নোৱাৰিবা এয়া দেখিলা তাঁত বাতি কৰি আছোঁ এয়া দেখিছা যেতিয়া শেষ হ'বলৈ হ'লগৈ 3 বিঘাৰ 5 কাউনী খাইছিলে মই আগতো কৈছোঁ 3 বিঘাৰ মানে 20 ঘৰকৈ যিহেতু থোৱা হৈছে এবিঘাত 20 বাৰ নিব লাগিব মই 10টাকৈ ববিন যিহেতু লৈছিলোঁ আৰু একেবাৰে সেইখন মই দেখুৱাই দিছোঁ কেমেৰাটো ধৰি অকণমান দিগদাৰ হৈছে একেবাৰে শেষত এয়া দেখিছে কেনেকৈ থ'ব লাগে মই দেখুৱাই দিছোঁ অকণমান শেষৰ খুঁটিটো এইভাগে এনেকৈ আনিলে আনি এইটো এই মূৰত পাৰ কৰি দিব লাগিব আৰু তাতে যদি লগালেনো কি হ'ব খৰ ধৰকৈ ঘৰৰ কামখিনি কৰি তাত যদি লৈ যাওঁ আকৌ ছাগলীকেইজনী যিহেতু বান্ধিব থাকি গ'ল এইপিনে আহনি জাহনি কৰি আছে ছাগলী কুকুৰ এইখিনি পৰা বৰ দিগদাৰ দেখিছেনে দৌৰা দৌৰিকৈ আকৌ ইয়াতে পেলাই আকৌ দৌৰ মাৰিছোঁ ছাগলী ওচৰলৈ ছাগলী খেদিবলৈ পেলাই মানুহজনক চিঞৰি আছোঁ ছাগলী আহিলে বোলো ছাগলীয়ে তাত বাতি কৰিব এতিয়া মানুহজনে আকৌ আহি মেলি ছাগলীখিনি খেদিছেগৈ ময়ো আৰু কলপাত দুখিলামান আছিল তাই উলিয়াই থৈ আহিছোঁ ছাগলীক দি দিওঁ বুলি এয়া এনেকৈ কৰি আছোঁ আৰু একেবাৰে বেয়া হৈছে দেখিছে নহয় কাষলৈ চিন্তা কৰি এনেকৈ বাতি কৰি আছোঁ বৰষুণটো দিব নালাগে বাৰু ৰ'দটো ওলালেগৈ নোলাব নেকি বুলি ভাবিছিলোঁ এইফালে বাইদেউ আহিলে দেখিছে নহয় বাইদেউ মানে আচলতে বৌ বুলিয়ে কওঁ বাৰু এয়া ল'ব চাই দিয়ক এইফালে এইগৰাকী চিনাকি নিশ্চয় আপোনালোকৰ লাগিছে আৰু ৰাইজক মই শ্ব'টো দেখুওৱা নাই দেই এইগৰাকীকে শ্ব'টো দেখুৱাইছোঁ কি দেখুৱাইছে কওক শ্ব' দিম বুলি একে দেখুৱাইছোঁ কি কাৰণে শ্ব'ট দেখালে মোৰ মই ৰাইজক নাই দেখুওৱা নহয় মোৰ ভাগৰ লাগিছে মানে বাতি কৰিকে সেইটো কাৰণে বহি আছোঁ আচলতে কি হ'ল এবাৰ কুকুৰা আহিছে এবাৰ ছাগলী আহিছে আকৌ এটা আহিলে বে কৰি এবাৰ কুকুৰে টানিছে সেইখিনি মই আপোনালোকক দেখুৱাম কুকুৰে কেনেকৈ টানিছে আৰু ছাগলী মানে হেৰি আহিলে হেৰিয়া চাওকচোন কুকুৰাৰ দাম কিমান বুলি নক'লে হেৰিয়া এইফালে কুকুৰা উৎপাত লাগি গ'ল আইঐ ছাগলী আহিলেও নব বগা এই চব আহি যায় এফালে চব এইফালে ৰাজ ভৰাই লওঁ লগতে চাহ খাই লওঁ তাৰপৰা সেইখিনিকে কৰি আছোঁ আৰু অকণমানকৈ এয়া চাহ দেখিছে নহয় চাহ এবাৰ গিল কৈছ খং উঠিব কিন্তু খাবলৈ দিছে নে তই গিলিবলৈ দিছ আকৌ বাৰু সহজভাৱে কৈছোঁ গিলি লওক বুলি কৈ দিছোঁ নহয় জানো সেইকাৰণেতো তোক মই দিয়ে মানে মোক বেয়া ন কিমান খেদিম আজি ছাগলীকেইজনী বান্ধি থোৱা নহ'ল একদম বাৰে প্ৰতি আহি আছে সেয়া গাখীৰ চাহ দিছোঁ কিন্তু গাখীৰ বহুত দাম দেই গাখীৰ বহুত দাম গাখীৰ বহুত দাম কেনেবাকৈ পানী মিক্স কৰি পিনে তই ৰংটো যে বৰ ভাল নহয় তই কেনেবাকৈ 2 নম্বৰ কৰিছ নি বা ইয়াত 2 নম্বৰ নহয় আমাৰ জাৰ্চিজনী আজি মানে পাতলকৈ গাখীৰ দিলে আমাৰ জাৰ্চি গৰুজনী আজি পাতল হৈ দিলে আজি পনীয়া গাখীৰ দিলে কি কাৰণে জানিছোঁ দেই কাহিনী এটা আছে গাখীৰৰ মই কৈ আছোঁ বাৰু হেৰি কাহিনী এটা আছে মই কৈছোঁ আপুনি জানে নাই ভলক দাই কাহিনীটো কি ভলক দাই মানে আমাৰ দাদা এজন আছিলে খুৰা এজন আগতে আৰু সৰুতে আৰু গাখীৰ কাৰোবাৰ কৰিছিলে মাক দেউতাকে গাখীৰ দিয়ে বৰ হাতলৈ নিয়ে মানে দেই হেৰি নেকি বাৰু লালুকি পোৱালি হেৰি এপোৱা গাখীৰ হেৰি লালুকি নোলাই কি বৰালি মাছ ওলাব নি বোলাটো নিব আচলতে কি হ'ল গাখীৰ দিবলৈ যায় সদায় 1 লিটাৰ ধৰক দিয়ে 1 লিটাৰ ওপৰত কৰি লৈ যায় এপোৱা এটা পানী ভৰাই লৈ যায় কেতিয়াবা কি কয় গাখীৰকণ অকণমান হুপি লয় হুপি পিনে জান এখন আছে জানৰ পৰা পানী অকণ ভৰাই লৈ যায় জানত যিহেতু লালুকি পোৱালি আছে এদিন মানে গৃহস্থই দেখিলে যে গাখীৰত ক'ৰপৰা লালুকি ওলালে সেনেকুৱা কাহিনী এটা আছে মানে ভালেই লাগে বা শুনিবলৈ সাধু লাগে আগৰ কথাবোৰ শুনিলে ন গাখীৰত পানী মিক্স কৰা প্ৰায় জেগাতে হৈছিলে এইবিলাক ঘটনা এয়া সেনেকৈ মানে দেখিছে হাঁহি ধেমালিয়ে
বাতি কৰি আছোঁ, বাতি কৰি এটালৈ এতিয়া ৰাজ ভৰাইছে বৌয়ে, ময়ো ভৰাই লাগি দিম আৰু অকণমান বহি লৈছোঁ। অথনিৰ পৰা লাগি আছোঁ, চিন্তা কৰি আছিলোঁ বতৰটো বৰষুণ দিব নেকি বুলি ভাবি আছিলোঁ দেই। মানে ভাবিছোঁ আকৌ মই যে শুনিম তাকো বেয়া নাপাওঁ দেখোন, বোলো মানুহজনী ভালেই। তই যে নিজে যে জহাই নলবি দেই, জহাই যে নলবি। মানুহজনী মই বেয়া নহয় নহয়, মই ভালেই, মই ভাবিছোঁ ৰাইজে ভাল বোলাটোহে ভাল। হ'লেও আকৌ মই জানো নহয় মই নিজৰ কথা মই ভাল নে বেয়া, সেইকাৰণে ভাবিছোঁ মানে বৰষুণটো দিব নিজে নিজক চবেই ভাল বুলি কয়, ৰাইজে 10জনে ভাল বোলাটোহে ভাল। হয় বাৰু, নহ'লে আকৌ ৰাজভৰাটোৱে akuটিম আকৌ। নাই নাকটিব নাকটিব নাকাটিব নাকটিব নহয়, মই সঁচাকৈ কৈছোঁ মই এইটো ভালেই ন, বৰষুণটো দিব নালাগে। ৰাইজে যি বুলক লাগে। অঁ মনৰ কথা ৰাইজে কি কয় ক'ব আৰু, মোৰ মনৰ কথা কৈছোঁ, মইতো ভালেই বোলো, বৰষুণটো দিব নালাগে। এনেকৈ ভৰাই আছোঁ আৰু এইফালে বে এবাৰ আমনি লাগি যায়। এইফালে এজনী আহিছে দেই লাহে লাহে, এইয়া আমাৰ বগী কণী আহিব। এয়া দেখিছে নহয়, ৰাজ ভৰাই আছোঁ, কথা ফেলাই আছোঁ বৌৰ লগত, এনেকৈ কৰি আছোঁ আৰু। ৰঙা কাপোৰ বা গামোচা দেখিলে খুব বিহু বিহু লাগে, বিহু আহি আছে। তাই বৌয়ে গান এটা গাই শুনাব আপোনালোকক দেই। মই যে যিহে কুলি মাত নে কাউৰীয়ে মাত গমেই নেপাব মানুহে। কাউৰী সদায় কাউৰীয়ে যিমান গাখীৰ ঢালিলেও সি বগা হ'ব নোৱাৰে। সেইটো কথা নহয়, সেইটো কথা নহয় নহয়, সেইটো কথা নহয়। কণ্ঠলৈ কোনো কথা নাই, সুৰলৈ কোনো কথা নাই, বিহুগীত চবেই জুৰিব পাৰে। হেৰি এইটো নলা নে গলা বুলি ক'ব, আমাৰ ভুৰনো বৰ পায়খানা নলাহে আৰু। কি ক'লে ডাইলগটো? আমাৰনো এইবোৰ গলা নহয় নহয়, পায়খানা নলাহে আৰু। এনেকুৱা বেয়া কথা নকয় দেই, নলা যে নহয় দেই, পায়খানা নলা কেতিয়া হ'ব নোৱাৰে, ঘলাই ওলাব কৰিবলগীয়া হ'ব। সঁচাকৈ মোৰতো ইমান বেয়া ন, মই তথাপি বিহু গান বুলি ক'লে খুব ভাল লাগে। আধা চিলোৱা বিহু গীতবিলাক গাই থাকোঁ, ৰাইজে শুনিছে, মই আগতে দিছোঁ নহয়, ভাল লাগে। সঁচাকৈ গান এটা কওকচোন আপুনি, বহুত ধুনীয়া গান গায়। গান কোৱা নাই নেকি, নলা নহয় গলা নহয় নলা, হ'লে যাবগৈ আমাৰ গা হয়নে? একে বিহু লাগি যায়, এনেকুৱা ৰঙা তাঁতবিলাক দেখিলে মোৰে লাগি যায়। মই লগালে কি হ'ব, মোৰ মানে খুব ভাল লাগে, তাঁত বুলি ক'লে ভাল লাগে। আৰু বিহু খুব লাগিলে মানে এৰিম লাগিলে মানে মনলৈ আনিলে হৈ যায়। মনটোৱে মেইন মনটো যদি আপুনি ভাবিলে মোৰ মাত খাবলৈ কাউৰী মাত নহ'লে কুলি মাত, তেতিয়াহ'লে আপুনি ঢেৰ গান গাব পাৰিব। নাই আমাৰ ঢেৰ গান গাব পাৰিব। আজি দেশ বিদেশ ঘূৰিব যাব নালাগে নহয়, নিজৰ এৰিয়াটোকে যদি আপোনালোকে দেশ বিদেশ ঘূৰিছোঁ বুলি ভাবি লয় মনতে, সেয়ে দেশ বিদেশ ঘূৰা নিচিনা হৈ গ'ল। মন দি চাবলৈ আপুনি দেশ বিদেশ যাব নালাগে। আমাৰ মানুহে বহুতে যাব লাগে হয় বাৰু, পৰাপক্ষত নোৱাৰিলেতো যাব নোৱাৰে, সেইকাৰণে মনটোৱে মেইন। আপুনি সেইদিনা দিল্লীঘাট গৈছিলে নহয়? দিল্লীঘাট গৈছিলোঁ। আপোনাৰ ৰাইজক কৈ দিয়ক, আপোনাৰ চেনেল এটা আছে নহয়, এই ৰাইজে ছাবস্ক্ৰাইব কৰিব, চাব। এই বৌ চেনেল এটা আছে, কি বুলি আছে চেনেলবোৰ কৈ দিয়ক। নহয় ভাল পালে নিশ্চয় এনেও পাবই বাৰু, আৰু ভাল লাগিলে এনেও নিজে কৰিবই। আপোনাৰ নামটো কৈ দিয়ক। হেৰি কি বুলি কয়, আকৌ নিজৰ ভগীয়াকৈ যে ছাবস্ক্ৰাইব কৰিব বা কিবা কৰিব বুলি ক'বলগীয়া নহয় বাৰু। মই কিন্তু কৈছোঁ দেই, মোক ছাবস্ক্ৰাইব কৰিব, ভাল পালে শ্বেয়াৰ কৰিব সকলোৱে। ভিডিঅ'টো শেষলৈকে চাই মেলি কিবা এটা নিজৰ মনটোতো জাগিব ন, কৰিব লাগিব না নেলাগে, নিশ্চয় সেইটো নিজৰ বিবেকেতো ঢুকি পাবই লাগিব, হেৰি কৰিব। তেতিয়াহ'লে আপোনাৰ নামটো কৈ দিয়ক আকৌ, কি বুলি আছে চেনেলটো? ভেদেলি বুলি কওঁ নে মেডেলি বুলি কওঁ বা এতিয়া কোনটো আছে সেইটো কওক। এই কালি এইটো যে দুটাই কাঠি নাই, এটাই কাঠি ধৰিবই পৰা নাই। চেপা কাঠি নেকি? এইটো এটাই হ'ব লাগিব। ভেদেলি নে ফেদেলি? হয় বাৰু, ভেদেলিও নহয় ফেদেলিও নহয় বাৰু, জানমণি গগৈ বুলি উলিয়াব। ধেমালি কৈছে, ভেদেলি ফেদেলি বুলি জানমণি গগৈ বুলি আছে চেনেলটো, আপোনালোকে আৰু চাৰ্চ কৰি পিনে নিজে চাব। বেছি ভিডিঅ' দিয়া নাই বাৰু এতিয়ালৈকে, নতুনকৈ তেওঁ খুলিছোঁহে মই, আহিছে ইউটিউব জগতলৈ বুলি ক'ব লাগিব। আৰু ভিডিঅ'কেইটা চাই নিজে চিন্তা কৰি চৰ্চা কৰি কৰিব, লাইক কৰিবনে, শ্বেয়াৰ কৰিবনে নে ছাবস্ক্ৰাইবেই কৰিব, সেইটো নিজৰ বিবেকে কৰিব আৰু। মই খালি সেইটো কথা নকওঁ বাৰু, জানমণি গগৈ বুলি চাৰ্চ কৰি চাব, সকলোৱে ভাল পাব। বাইদেউ চেনেল এটা নতুনকৈ খুলিছে, তেওঁ নাজানে নতুনকৈ খুলিছে, তেওঁ সকলোৱে সহায় কৰিব বুলি আশা কৰিছোঁ, ময়ো মোৰ ফালৰ পৰা। আৰু মই এতিয়া মানে এইখিনিকে কৰিলোঁ, তাত লগোৱা ভিডিঅ'। আমাৰ যিহেতু ৰাজভাই শেষেই হোৱা নাই, এনেকৈ তৰ্কাতৰ্কিয়ে লাগি থাকোঁ আৰু ইজনীয়ে সিজনীয়ে। দে যি নাই ৰঙা মেখেলা লগাইছ যেতিয়া তই বিহু গান তাৰ জোৰ
ৰঙা মেখেলা লগালোঁ বুলি জুৰিব নোৱাৰোঁ বাৰু তাঁতখন লগাইছোঁ বুলি জুৰিব পাৰিম অকণমান যিহেতু আনৰ দ্বাৰাই শুনা গীত যাম আৰু পিতাই আহি আছে গৈ লওক পিতাই আহি আছে পিতাই কাণে নুশুনে বাৰু হ'লেও গম পায় কিবা এটা যে কৰি আছে মোবাইলটো বেছিকৈ চাই লৈ লোৱা কি কৰিছ অঁ সেয়া পিতাই আহিছে ওচৰলৈ চোন মই নেখাওঁ বুলি কওক নুশুনে পিতাই নুশুনে বিলাহী বেঙেনা বিলাহী বেঙেনা সুধিলে বিলাহী বেঙেনা নকৰিব আকৌ হেৰি নহয় আপোনাৰ আজি খানাটো কিহে খুৱাম বেছি আইটেম হেৰি কৰিব নালাগে খানাখিনি কিহে খুৱাম শুনি লৈছোঁ দেই আপোনালোকে শুনক বেছি আইটেম বনাব নালাগে গাহৰি 1 কেজি আনিবি গাহৰি 1 কেজি মোক কেইটকা যাব 400 তাৰপাছত পইচাটো নধৰিবি কেইটকাই জগ লাগে 400 যাবই তাৰপিছত বেছি আইটেম বনাব নালাগে বিলাহী চাটনি এখন বনাবি অঁ আৰু বেছি আইটেম বনাব নালাগে দালি এখন বনাবি এই দালি ছিকিলে ৰ'ব এক মিনিট অঁ ৰ'ব দেই ইয়াত এতিয়া ইয়াত সোমাই আছে ইয়াত হেৰি থাকিব আছেনে নাই চাব লাগিব নহয় ৰাছবাত আছে এইটো পাছত বহাব ন কোনডোখৰত আছে এই খুলি ল'ব বিলাহী চাটনি গাহৰি দালি এখন তাৰপৰা বেছি আইটেম বনাব নালাগে আলুগুটি পিটিকা এখন কৰিবি বেছি আইটেম বনাব নালাগে কণী ফ্ৰাই কৰিবি দুডাল খোলক বা ইয়াত যে হেৰি নাই অকলেকিডাল হ'ব এই সূতা খুলিব লাগিব আইটেমটো আধা কৰি হৈ থাকিলে গাহৰি 1 কেজি বিলাহী চাটনি এখন আৰু কি আছিলে দালি এখন আলুগুটি পিটিকা কণী ফ্ৰাই আৰু হ'ব আৰুনো কিনো কৰিব পাৰিবি আৰু বেছিকৈ নালাগে কৈছে কমকৈ ইয়া ছাগলী আহিলে দুইজনী এনেকৈ কি আইটেম খুৱাম কি নোখোৱাম এইখিনিকে লাগি আছোঁ কৰি আছোঁ এইখিনিকে দেখুৱালোঁ আপোনালোকক জানুৱাৰীৰে ক'লেই যিহেতু তেওঁ চেনেল এটা আছে জানমণি গগৈ বুলি সকলোৱে ছাবস্ক্ৰাইব কৰিব ভাল পালে আশা কৰিছোঁ আৰু তেওঁ অকণমান ক'বলৈ বেয়া পাইছে হ'লেও মই কৈ দিছোঁ আপোনালোকক এইখিনিকে কৰিলোঁ আৰু বিহু গীতনো নোজোঁ এতিয়া পিতাই যিটো আহি আছে বুলি কৈছোঁ এনেই বেয়া লাগিছে আৰু কিন্তু বিহু গীত জুই থাকিব এতিয়া আৰু তাঁতখন অকণমান শেষ কৰি লওঁ নহ'লে মোৰ সময় লছ হ'ব নহয় পেট পেলাই থাকিলে এইখিনিকে কৰি দিওঁ দেই সকলোকে দেখুৱালোঁ আৰু আজিলৈ আহিছোঁ